মচুৰ দালি মাছৰ মূৰ বনাম বুলি ভাবিছোঁ। মচুৰ দালিখিনি লৈ অলপমান কেৰাহীত ভাজি ল'লোঁ। ভাজি ইয়াক ভালকৈ ধুই ল'লোঁ। ধুই কৰি কুকাৰত নিমখ আৰু হালধি দি হুইচেল লগাই দিম বুলি ভাবিছোঁ। এয়া মাছৰ মূৰত নিমখ হালধি সানি ল'লোঁ। সানি লৈ কেৰাহী গৰম কৰি থৈছিলোঁ, তাতে মাছৰ মূৰখিনি ভাজি ল'লোঁ ভালকৈ। আৰু চাওঁতে চাওঁতে মোৰ কুকাৰটো হুইচেল দিলেই তো দালিখিনি উলিয়াই পেলাই চালোঁ সিজিছে। মাছৰ মূৰখিনি উঠাই ল'লোঁ, এয়া থৈ ল'লোঁ, মানে পাছতকৈ দিম। এয়া মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, কেঁচা জলকীয়া এইবোৰ ভাজি লৈছোঁ। আদা নহৰু পেষ্ট দিছোঁ, দালিখিনি দিছোঁ। এয়া দালিখিনি দি ভালকৈ লৰাই দিছোঁ। অলপ মা মছলা দি দিছোঁ, অলপ গৰম মছলা আৰু জলকীয়া গুড়ি আৰু জিৰা গুড়ি অকণমান দিছোঁ। মাছৰ মূৰকেইটা দি পানী অকণ দিলোঁ। এই তৰকাৰী হৈ গৈছে। লাষ্টত